নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি লৈ আহিছোঁ জাতিলাও বাকলিৰ চাটনি ৰেচিপি। খাই খুব ভাল লাগে। এতিয়া মই জাতিলাও বাকলিৰ চাটনিবিধ প্ৰস্তুত কৰিবলৈ এটা জাতিলাও এইদৰে মাজেৰে টুকুৰা কৰি কাটি ল'লোঁ আৰু বাকলিখিনি এইদৰে মই গুচাই লৈছোঁ। যিহেতু জাতিলাও বাকলিৰ পৰা মই চাটনিবিধ প্ৰস্তুত কৰিম, খাবলৈ বৰ বেছি ধুনীয়া হয়। এয়া চাওক, জাতিলাও বাকলিখিনি এইদৰে মই গুচাই ল'লোঁ, ধুই ল'লোঁ। এতিয়া এইদৰে মিহিকৈ চুৰি এখনৰ সহায়েৰে মই কাটি টুকুৰা কৰি লৈছোঁ। এয়া চাওক, কাটি লোৱা হৈ গ'ল। আৰু লগত মই বাদাম লৈছোঁ। বাদাম অকণমান ভাজি লৈছোঁ, আপোনালোকে কেঁচাকৈও ল'ব পাৰে। আৰু লগতে ধনিয়া পাত লৈছোঁ, প্ৰায় 1 মুঠিমান ধনিয়া পাত, 2 টুকুৰ আদা, জলকীয়া 2টা, কেইফুটামান নহৰু আৰু পিঁয়াজ, এইখিনি উপাদান লাগিব। এতিয়া এখন পেন মই গেছত পাতি ল'লোঁ, তাতে কাটি লোৱা জাতিলাও বাকলিখিনি দিছোঁ। অকণমান সময় আচলতে ভাজি ল'ম। মই কোনো তেল ব্যৱহাৰ কৰা নাই, কিন্তু সুদাই ভাজি ল'ম। আৰু লগতে 2টা পকা জলকীয়া দি দিলোঁ, আদা কেইটুকুৰা দি দিছোঁ আৰু নহৰু কেইফুটাও দি দিলোঁ। লগতে পিঁয়াজকণো দি দিছোঁ। এতিয়া এইখিনি অকণমান ভাজিম আৰু ইয়াতে ভাজি থোৱা বাদাম কেইটাও মই দি দিছোঁ। খুব ভালকৈ এইদৰে লৰাই ল'ম। প্ৰায় অকণমান শুকাই যোৱালৈকে ভাজিম। যিহেতু অকণমান পানী ওলায়, সেই পানীখিনি কমালৈকে ভাজিম মই। এয়া চাওক, লাহে লাহে শুকাই আহিছে। এতিয়া গেছৰ পৰা আঁতৰাই দিলোঁ মই। এতিয়া এইখিনি খুব ধুনীয়াকৈ মই এটা এইদৰে মিক্সিৰ জাৰ লৈছোঁ, তাতে পেষ্ট কৰি ল'ম, চাটনিখিনি প্ৰস্তুত কৰি ল'ম। এতিয়া মিক্সিৰ জাৰত মই ভাজি লোৱা জাতিলাও বাকলি, বাদাম আটাইখিনি উপাদান দি দিছোঁ। আৰু লগতে ইয়াতে ধনিয়া পাতখিনি দি দিছোঁ। ধনিয়া পাতখিনি মই কেঁচাই দিছিলোঁ। লগতে নিমখ দিলোঁ, অকণমান নেমু চেপি দিছোঁ, তেতিয়া আচলতে টেষ্টটো বৰ ধুনীয়া হয়। এতিয়া এইদৰে মিক্সিৰ ঢাকনখন বন্ধ কৰি মই মিহি এটা পেষ্ট প্ৰস্তুত কৰিলোঁ। আমাৰ এয়া চাটনিখিনি চাওক, খুব ধুনীয়াকৈ মই এইদৰে পিহি লৈছোঁ। খুব আচলতে বেছি মই পানী ব্যৱহাৰ কৰা নাই, মিহি নকৰোঁ। অকণমান যিহেতু খহটা হৈ থাকিলে ভাল লাগে। এয়া চাওক, একেবাৰে মিহি কৰা নাই, এনেকুৱা ধৰণৰ হৈছে। খুব ধুনীয়া হয় খাবলৈ। এতিয়া এয়া আমাৰ জাতিলাও বাকলিৰ চাটনি প্ৰস্তুত হৈ গ'ল। এইদৰে এটা বাতিত পৰিৱেশন কৰিলোঁ। লগতে আপোনালোকে ৰুটিৰ লগত, ভাতৰ লগত এই চাটনিৰ জুতি ল'ব পাৰে। খুব বেছি ধুনীয়া হয় খাবলৈ। আশা কৰোঁ আজি জাতিলাও বাকলিৰ চাটনি এই নতুন ৰেচিপিবিধ আপোনালোকৰ ভাল লাগিব। এইদৰে বনাই খাই চাব। আৰু লগতে আমাৰ চেনেল বেটাৰ লাইফ উইথ পম্পী মিতালী চাই থাকিব। আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।